নমস্কাৰ এভৰিৱান মুগনানে আগজনী মৌলি উইথ নেচাৰৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আমাৰ আজিৰ পৰা সোণগুটি বুটলা আৰম্ভ মানে ধান কটা আৰম্ভ। তো সেইবাবে আজি আমাৰ ঘৰৰ সকলো মহিলা সদস্য পথাৰত ধান কাটিবৰ বাবে সাজু। এয়া চাওক গোটেইবোৰ ধান 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 পুৰা পকিব আৰম্ভ কৰিছে ধানবোৰ। এয়া চাওক গোটেইবোৰ ধান এতিয়া মোজা চোজা লগাই ধুনীয়া আছে ফিটিং হৈ লওঁ, নহ'লে ধান পাতে হাত কাটি অৱস্থা বেয়া কৰি দিয়ে। এইফালে আমাৰ দাৱনীকেইগৰাকী একদম ধান ৰোৱাত ব্যস্ত। পুৰা ৰ'দ জাকো ওলাইছে কিন্তু বহুত আজি। আৰু এই শব্দ যে ধান কটা দিনত এনেকৈ ওপৰেদি উৰাজাহাজ যোৱাৰ শব্দটো যে কিবা এটা ভাল লাগে ন, কাচিৰ শব্দৰ লগত মিলি মনটো কিবা নষ্টালজিক কৰি পেলায়। ধানবোৰ ইমান পটাপট হৈ যায়, ৰোৱাবোৰ মানে পাহৰাই নাই, এতিয়া কাটিবলৈ হৈয়ে গ'ল। তো এতিয়া হ'ল চাহৰ পৰ্ব, চাহ জলপান কিবা এটা খাই লওঁ আমি। ভাতটো নহ'ব বাৰু আজি, কাৰণ আমি আজি প্ৰথম আহিছোঁ পথাৰলৈ, তো অলপ দেৰি হ'ল অহা, গতিকে অলপ চাহ জলপান আনিছিলোঁ তাকে খাই লওঁ অলপ। আৰু টেঙাও আনিছোঁ, টেঙাও খাম। কেনেকুৱা লাগিলে টেঙা খাই, কেনেকুৱা লাগিলে? হা তামাম জ্বলিছে দেই। হেল্ল' মেডাম, কেনেকুৱা লাগিছে ধান কাটি? মজা লাগিছে নে? বাৰু লাগিছে না? আৰু এইফালে এইগৰাকী মেডামৰ কেনেকুৱা লাগিছে? মজা লাগিছে। খৰিং চৰিং মিলিছেনে নাই? আপুনি যে দীঘল চোলাও পিন্ধা নাই, ৰ'দ লগা নাই নে গাত বাৰু? নে গাত ৰ'দ বৰষুণ নলগা মানুহ আছে? কেনেকুৱা এনেকুৱা মানুহ আপুনি তলত বহি কি কৰিছে? ৱাও, যাওঁতে ঔটেঙা কেইটামান লৈ যাব লাগিব দেই, মজা আছে মাংসৰ লগত খাবলৈ। আছেনে নাই জানো, গছত আছে নিচিনা দেখিছোঁ। আজি হৈছে ভিডিঅ'টোৰ দ্বিতীয় দিন। ভিডিঅ'টো মই কালিয়ে আৰম্ভ কৰিলোঁ, কিন্তু কালি পথাৰৰ পৰা আহি বহুত ভাগৰ লাগিলে, সেইবাবে সোনকালে খাই বৈ শুই গ'লোঁ। তাৰপিছত আজিও গৈছিলোঁ পথাৰলৈ, কিন্তু সোনকালে আহিলোঁ আজি। সোনকালে আহি পেলাই এতিয়া আমি আহিছোঁ গৰু নিবলৈ। আৰু গৰু নিবলৈ আহিছোঁ, এই আমাৰ গৰুকেইটা, এই গৰু নিবলৈ আহিছোঁ। তো এতিয়া আজি হৈছে 10 তাৰিখ, মানে নৱেম্বৰৰ 10 তাৰিখ। তো নৱেম্বৰৰ আমাৰ 8 তাৰিখে আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হৈ গৈছিল, তাৰে আজি ৰিজাল্ট ওলাল আজি। তো আজি কোনোবা নহয় কোনোবা জিকিছে আৰু কোনোবা হাৰিছে। তো সেইবুলি একো কথা নাই, ইলেকশ্যনতো হৰা জিকা থাকেই। তো সেইবুলি এতিয়া এটাই কথা ক'ম যে যিকেইগৰাকী আমাৰ প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছে, আজি ওলাইছে, নিৰ্বাচিত হৈ ওলাইছে, জয়ী হৈছে, তেওঁলোকক প্ৰত্যেককে সকলোকে মই অনুৰোধ জনাম যে প্ৰত্যেকেই নিজৰ নিজৰ সমষ্টিৰ লগতে আমাৰ সমাজক, আমাৰ দেউৰী জাতিটোৰ একেবাৰে পিছপৰা, একেবাৰে সহজ সৰল আমাৰ দেউৰী জাতিটোক যাতে
তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ পৰিৱৰ্তে সমাজৰ স্বাৰ্থ আমাৰ জাতিটোৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোবোৰ কাম কৰি যায় আৰু লগতে ভাই ভাইৰ মাজত যিবোৰ কাজিয়া ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া সেইবোৰ যাতে তেওঁলোকে প্ৰতিনিধিত্ব লৈ পেলাই তেওঁলোকে যাতে এইবোৰ আঁতৰ কৰে প্ৰত্যেকে যাতে সমাজৰ বাবে জাতিটোৰ বাবে ভাল কাম কৰি যায় তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোকে যিসকল প্ৰাৰ্থী আমাৰ নিৰ্বাচিত হৈ ওলাইছে আজি জয় লাভ কৰিছে সকলোলৈকে শুভেচ্ছা থাকিল গতিকে এনেকুৱা ইলেকশ্যন আহিব যাব আকৌ আহিব এনেকৈ চলি থাকিব সেইবুলি যাতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ মাজত বা আমাৰ ভাই ভাইৰ মাজত যাতে কোনো খাম খেয়ালবোৰ দূৰ হয় কাজিয়াৰ সৃষ্টি নহয় সেই তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগে আৰু সেয়ে আৰু আমাৰ প্ৰতিনিধিসকল যাতে আমাৰ যিসকলে নেকি প্ৰতিনিধিত্ব কৰে আমাৰ সমাজখনক লৈ পেলাই বা আমাৰ জাতিটোক লৈ পেলাই তেখেতসকলে যাতে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগে আমি ভাবোঁ তো বাকী আৰু কি বাকী আজি কোনোবা জিকিছে কোনোবা হাঁহিছে কোনোবা কান্দিছে মোৰ মতে বুলি নহয় সকলোৱে আৰু একো কথা নাই এইবোৰ চলিয়ে থাকিব তো সেয়াই এইখন চাওকচোন আমাৰ নদীখন এইখন চাওক আমাৰ নদীখন গাভৰু নদী এইখন হৈছে আগৰ ভিডিঅ'ত মই দেখাইছোঁৱেই আপোনালোকক আমাৰ গাভৰু নদী এতিয়া মই গৰু লৈ ঘৰলৈ আহি আছোঁ তাৰপিছত ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব